আজি চোন কাই বিলে দিবা নাই এতিয়ালৈকে দিয়া তাকেতো কি কৰা যায় মানুহবিলাকৰ না বিজুলী বিল এখন উঠি আছে আমাৰ ওপৰত সেনেকুৱাই হ'ব আজি কি বা হয় কি কৰা যায় সুন্দৰ এই পুৰণা হিচাপখিনি আমাৰ পচন্দ কৰ দাদা মোৰ লাইনৰ বিলটো চাওকচোন কিমান আহিছে এইবাৰ বেছি আহান পাইছোঁ কি আছিল এইটোৰ নামটো কমি যালে চাই দিছোঁ কমি যালি মোকে মাৰি 874 টকা আহিছে 870 টকা ঠিকে আছে এতিয়া 500 টকা দিলোঁ অহা মাহ দিম আৰু এইখিনি কিন্তু দিগদাৰ হ'ব অলপ 800 টকা ন কিমান দিলে 500 দিলোঁ 300 টকা বাকী দিলোঁ ঠিক আছে অহা মাহ দি যা দাদা লাইনৰ বিলটো চাই দিব হেল্ল' 185 টকা কিমানটো আহিবে নালাগিছিল মোৰ ঘৰৰ মাত্ৰ দুটা লাইট বাহিৰত এটা ভিতৰত এটা এতিয়া ইউনিটৰ ঠিকে আছে ঠিক আছে 185 মটৰ নাই টিভি নাই মাত্ৰ দুটাই লাইট আজিকালি এইবিলাক ইউনিটবিলাক বৰে দিছে না সেইটো কাৰণে এনেকুৱা হৈছে সেনেকৈ নাকেব আৰু লাইনটোতো বেছি টাইম নাথে 185 টকা দি পেড কৰি দিম আৰু টাইমটো নাই লাইনৰ বিল লয় আমাক অফিচে যেতিয়া দিয়ে তেতিয়া আহিব পাৰোঁ আমি সেইটোৱে আৰু ঠিক আছে গাঁৱত কি ল'বা আপোনাৰ আহিছে 495 টকা আহিছে 495 ছাৰ বিলটো চাই দিবচোন কিমান আহিছে আহিছে 1703 টকা ইমান বিল কিনকে আহে ইমান বিল আপোনালোকে ইউজ কৰিছে সেইটো কাৰণে আহিছে মই যোৱা মাহতে 1500 টকা দি দিলোঁ ইমান বিল কিনকে আহে এইটোতো নহয় 1500 টকা এনেকুৱাকে কৰিলে নহ'ব নহয় ইমান বিল কিনকে আহে নহয় কিনকে আহে বাবা ইয়াতে কৈছোঁ ইউনিটৰ লগত এইটো ইউনিটৰ লগত কথা এইটো ইমান খং দেখুৱালে নহ'ব এই নাই কোনে অফিচত যাবা তুমি অফিচত যাবা অফিচত যাই আকৌ বেয়া হৈছে আমাক বিল ল'বা পঠাইছে আমি বিল ল'বা আহিছোঁ আমিতো বিৰিজ চিৰিজ একেলা নচলামেই চিৰিজ নচলাই আপোনালোকৰ ইউনিটটো আনিছোঁ তো ইউনিট ধৰি কেনে দিয়া গৈছে ইয়াতে নহয় ইমান বিল আহিব নালাগে নহয় নাই নাই সেইটো নহয় আপোনালোকে কিমান আহিছে বুলি ক'লে 1803 টকা 1703 টকা 1703 টকা 1703 টকা আপুনি দি যাওক এতিয়া পিছত কমপ্লেইন কৰিব লগা থাকিলে আপুনি এই কমপ্লেইনটো বন্ধ কৰিব লাগিব দে অফিচত যাই কমপ্লেইনটো কৰিব ৰাখ ইমান বিল 1703 কিনকে আহিব আহিব নালাগে নহয় অলপ কবিছোঁ মানুহক 2 3 4 5 6 অলপ কবি দেই কবি হ'ব অফিচত কমপ্লেইন দিব আপুনি যায় এপ্লিকেশ্যন এখন মাৰি দিব দাদা লাইনৰ বিলটো আপোনাৰ আহিছে 303 টকা আহিছে আপোনাৰ আপোনালোকৰ এই মিটাৰটো চেক কৰিব গৈছিলনে চেক কৰিব নাযায় কেতিয়াবা নাযায় কি নাম আছিল এই কোনে চেক কৰিব যায় এই নামটোৱে নাজানো নহয় কোনে যায় গাঁওখন ভালকৈ নাচায় নেকি মিডিলপাৰা ন মিডিলপাৰাত আছিল আমাৰ এই আছিল জলু আছিল জলু দাস লাইটো কোনে দুটাই জ্বলং এটা বাহিৰত তাৰ ভিতৰত মটন নাই টিভি নাই একো নাই ঠিক আছে এতিয়া এই মাহৰ বিলটো আপুনি দি যাওক নেক্সট টাইম আমি হেৰি কৰি দিম কিবা আছে চল্ভ কৰি দিম কিমান হ'লে 303 টকা 303 টকা দি দিয়ক ভালকৈ চাকৰিটা আমাৰ অফিচা না আৰু কথা
পইচাই নাই কিমান কষ্ট কৰি ঘৰ চলা আমি জানো ইমান লাইনত দিলে আহে দে পিছত ক'বা ভালকে ঠিক আছে নেক্সট টাইম সলভ কৰি দিম মানে ইমান আহিছে আমাৰ এইকেইটা জলি দাস কিবা দাস ইমাহা চেক কৰিব নাযায় নেকি ইউনিটবিলাক মিটাৰটো চেক কৰিব লাগিব এতিয়া আমি মানে কি কালিতো আমি খাব লাগে কাষ্টমাৰৰ মানে কেংকিং লাগে দাদা মটৰ চাওকচোন কিনা আহিব মোৰ ৰাগ উঠি আছে কিন্তু বহুত ৰাগ উঠি আছে আপোনাৰ আহিছে 2150 টকা কি ক'লে 2150 টকা আহিছে আপোনাৰ 2150 টকা যোৱা মাহত 2000 টকা দি গৈছোঁ কি কৈছে 2000 টকা উচিত দি গৈছোঁ মই আজি 2150 টকা নহয় আপোনাৰ মিটাৰ চেক কৰিব কোনে যায় মই এইবিলাক নাজানো কেতিয়াবা যায় কেতিয়াবা নাযায় কেনেকুৱাকে 2100 টকা আহিব পাৰে আপোনাৰ ৰেডিং বহুত বেছি নাই ৰেডিংটো বহুত হৈ গৈছে আপোনাৰ এদিন 2100 একদিন 3000 কেনেকুৱা হ'ব পাৰে এইবিলাক নহয় আপুনি বুজি পোৱা নাই কথা মই এইবিলাক ভাঙি দিম বুলি কৈছোঁ মই এইবিলাক ভাঙি দিম আপোনাৰ প্ৰথমতে কিমানকৈ আহিছিল বিল প্ৰথমতে আহিছিলোঁ 1000 টকা আহে 700 টকা আহে মোৰতো ঘৰত টিভি নাই কিবা নাই একো নাই ঘৰত কি ইউজ হয় আপোনাৰ মই কেৱল ফেন এখন চলাম আৰু মটৰটো আছে পানী অকণমান মই ইউজ কৰাৰ কাৰণে ৰাখোঁ আপোনাৰ ৰিডিংটোতো আনিছে আমাৰ লাইনমেনে ৰিডিংটো আনিছে এইটো ৰিডিং লেখাই আছে ৰিডিং মতে আমি বিল কাটি দিছোঁ ইমান কি হ'ব বাৰু ইমান ভালকৈ চাওক আপোনালোকে চাব লগা একো নাই যি কিবা থাকে আমাৰ 2000 টকা উচিত দি দিছোঁ যোৱা মাহত আপুনি একবাৰ অফিচত যাই চাওক মই ভালকৈ কৰি আপোনালোকে ফোন ফাং কৰিলে কি হ'ব ভালকৈ চাব আমি ফোন কৰা নাই আমাক অফিচৰ পৰা পঠাইছে অফিচৰ পৰা আহিছোঁ আমি পইচা ৰাখক এইবাৰো যদি খেলি মেলি হয় পইচা ৰাখক আপোনালোকে কিমান লাগে নালাগে দিয়ক এই আপুনি হেৰি কৰিব নেক্সট মই টাইম পইচা খতম কৰি দিম পইচা ৰাখক পইচা ৰাখক আপোনাৰ ঘৰত যাম আপুনি ৰাখক আপোনাৰ পইচা আমি এতিয়া নাৰাখোঁ আপোনাৰ ঘৰত যাম চেকিং কৰিম ভালদৰে নহয়, ৰাখিব লাগিব, পইচা ৰাখিব। হ'ব দিয়ক আমি কাইলৈ আপোনালোকৰ লাইনমেন লৈ যাম আৰু কিবা কিবি লৈ যাম লৈ আপোনাৰ মিটাৰ চেক কৰিম যদি এইখিনি বিল হৈছে এইখিনি ল'ম আমি আৰু এনেকুৱা হোৱাকৈ নাই ৰাখক পইচা ৰাখক মোৰ পইচা লাগিব নাই নাই আমি নাৰাখোঁ দিয়ক আমাৰ বিলটো আমি নাৰাখোঁ আপোনাৰ মিটাৰটো চেক কৰি আমি আছে আৰু এনেকুৱা নহয় এনেকুৱা বহুত মানুহ হৈ আছে মোৰ ৰাগ উঠি আছে এইবিলাক মানে চাওকচোন যোৱা মাহত আছে 2000 টকা এইবাৰ কৈছে 2100 টকা আহিব কেনেকুৱা আহিব পাৰে এতিয়া কম আহিব লাগে মিটাৰ চেক কৰিব গৈছিল নে নাই ক'বা আৰু কেতিয়াবা যায় কেতিয়াবা নাযায় ঠিক আছে আৰু মই কাম আছে কামলৈ যাব লাগে চেক কৰি চাই দিলে হ'ল চেক কৰি কিনে আমি বিলটো লৈ ল'ম পইচাটো আকৌ মই যাওঁ কাম কৰিব লাগে আপোনাৰ অহাকালি আপোনাৰ ঘৰত গৈ আছোঁ যাব গৈ কিনে যদি মাল খাব নেকি মাল হ'ব 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 এই খাব নেকি ঠিক আছে আপুনি চাই কেনে আহিব নাই নাই ঠিক আছে নেক্সট টাইম অহা মাহত এৰো কিবা ফুট আহে নেকি পইচাটো নিদিলে কিন্তু ফুট আহি যাব কিহৰ কাৰণে এইটো মানে যিটো এটা আহিবই আৰু তো মানে কোম্পানীৰ আমি লাইনমেনবিলাকৰ আমি দৰমহা দিব লাগে আপোনালোকৰ উপায় নাই আৰু কি কৰিব আজিকালি টকা নহ'লে কি জ্বালা আমি লাইনৰ বিল ল'ব আহোঁ আমাৰ ওপৰত আৰু মানে কি এনেকুৱা আছে কি কৰিবি আৰু আমাকে উপায় নাই। মাৰিব বোলো এতিয়া যি হ'ব আমি আৰু ইয়াতে লাইন বিল ল'ব দায়িত্বটো নলওঁ নেকি মানে বহুতৰ পৰা বহুত কথা শুনিব লাগে আজিৰ পৰা মানে ইজনে আহিল নাই সি মাল খাই আহিছে মানে কি এনেকুৱা এতিয়া মাল আৰু আমাকে খুৱাই দিয়ে এতিয়া লওঁ আৰু ঘৰত যাওঁ দিয়ক ঠিক কৰি দিয়ে উপায় নাই এইখিনি এই সুবিধাজনক কমা
আমাৰ অতি মৰমৰ অসমবাসী ৰাইজ মানে আমি এই লাইনক লৈ মানে এইটো ভিডিঅ' বনাইছোঁ মানে বনালোঁ কিয় বিৰাট মানে জ্বালা বহুত টেনশ্যন কেনেকুৱা টেনশ্যন আমি এই মাহত যদি 1000 টকা দিছোঁ নেক্সট মাহত কেতিয়াবা আহে 1200 বা 1500 বা কেতিয়াবা 2000ও আহে এনেকুৱা হৈ থাকে ঠিকে আছে কেতিয়াবা আকৌ কি হ'ব 5000 টকা আহিব কি কাৰণটো কি তাকে আমি মানে দুখত বনাইছোঁ একচুৱেলি এইবিলাক চাব লাগে ভালদৰে মোৰ বুলি নহয় মানে বহুত মানুহ এনেকুৱা জ্বালা পাইছে বহুত টেনশ্যন পাইছে সেইকাৰণে এইটো বনাইছোঁ আমি কেনেকুৱা পায় আমি সিমান নাজানো তথাপিও আপোনালোকে কিমান পায় বা আমাক অলপ মানে লাইক কৰি শ্বেয়াৰ কৰি অলপ জনাবচোন যিহেতুকে আমি ভিডিঅ'টো বনালোৱেই ভিডিঅ'টো চাব ভালদৰে আৰু কেনেকুৱা লাগে কমেণ্ট কৰি কিনে জনাব আমি যিহেতুকে বনালোঁ ভিডিঅ'টো মানে কি যাতে লাইন বিভাগে এই বিষয়টোক অলপমান চালি জাৰি চাই যাতে দুখীয়া যিখিনি মানুহ আছে সেইখিনি মানুহখিনিক যাতে অশান্তিৰ পৰা দূৰত ৰাখে মানে বহুত অশান্তি পাই আছে সিহঁতে মানে কি এমাহত যদি 5000 টকা এঘৰ মানে কি হাজিৰা কৰি খোৱা মানুহৰ ঘৰত আহে তেতিয়াহ'লে কেনেকৈ দিব এইটোতো লাইন বিভাগেও মানে কেয়াৰ নকৰে দিবই লাগিব বিলটো সেইকাৰণে তাৰমানে অলপমান যাতে চালি জাৰি চাই ভিডিঅ'টো চাব লাগে এইখিনিয়ে মোৰো ক'ব লগা বাকী বেলেগ নাই গতিকে আমাৰ ভিডিঅ'টো চাব ভাল লাগিলে কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইবটো কৰিব কাষত যিটো ঘণ্টি আছে সেইটো বজাই দিব নমস্কাৰ